আদৰ্শতা আপুনি শুনি আছে কৰোনা ৰণুৱা বিশেষ কি নাম দি মাতিম অনুষ্ঠানটি আমাৰ অনুষ্ঠানটিলৈ ফোন কৰি আপুনি আপোনাৰ অনুৰোধৰ গীতটিৰ কথা ক'ব পাৰে আমাৰ সৈতে কথা পাতিব পাৰে আমাৰ নম্বৰটো যে আমি ইতিমধ্যে জনাই দিছো টেলিফোন লাইনত কিছু বিজুতি ঘটি নথকা নহয় এবাৰ আমি সংযোগ স্থাপন কৰিছো কানাডাস্থিত এগৰাকী অসমীয়া চিকিৎসকৰ সৈতে তেখেত অসমীয়া মহিলা কৰ্মসূত্ৰে কানাডাত থাকে তেখেতৰ পৰিয়াল কানাডাত থাকে তেখেত হৈছে মনোৰোগ বিশেষজ্ঞ ডাক্তৰ প্ৰজিতা বৰদলৈৰ সৈতে আমাৰ সংযোগ স্থাপন হৈছে আমি তেখেতৰ সৈতে কথা পাতিবলৈ বহিছো হেল্ল' হয় নমস্কাৰ আপোনাক আমাৰ এই অনুষ্ঠানলৈ আন্তৰিক আদৰণি জনাইছো নমস্কাৰ মই আপোনালোকলৈ বহুত বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলো আজি ৰঙালী বিহু উপলক্ষে আৰু মোক এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ কৰাৰ বাবে বহুত ধন্যবাদ জনালো প্ৰথমতে আমিও আপোনাক ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনাইছো আপুনি এগৰাকী অসমীয়া জীয়ৰী অসমীয়া বোৱাৰী আৰু কৰ্মসূত্ৰে বৰ্তমান আপুনি কানাডাত থাকে আমাৰ বাকী কথা বতৰাৰ মাজলৈ যোৱাৰ আগতে অকণমান আপোনাৰ বিষয়ে ক'ব নেকি আপুনি কানাডাৰ কোন প্ৰদেশত থাকে কোন ঠাইত কৰ্মসূত্ৰে নিয়োজিত হৈ আছে আপোনাৰ পৰিয়ালৰ বিষয়ে অকণমান জনাব নেকি হয় মোৰ নাম হ'ল প্ৰজিতা বৰদলৈ মই এগৰাকী সাইকিয়াট্ৰিষ্ট আৰু মই কানাডালৈ অহা 15 বছৰ হৈ গ'ল আৰু আহি মই ইয়াতে সাইকিয়াট্ৰিষ্টৰ কাম আৰম্ভ কৰিলো আৰু ইয়াত মই বৰ্তমান কুইন এলিজাবেথ হস্পিটেল এখন আছে গ্ৰেণ্ড প্ৰেৰী বুলি জেগাখনত তাত মই কাম কৰি আছো কনচালটেণ্ট সাইকিয়াট্ৰিষ্ট হিচাপে আৰু মই মনোৰোগ বিশেষজ্ঞ মই সাইকিয়াট্ৰিষ্ট ৰোগৰ চিকিৎসা কৰো মই ইয়াত মোৰ পৰিয়াল মোৰ স্বামী আৰু 2 সন্তানৰ সৈতে বাস কৰো এতিয়া বাইদেউ অকণমান ক'ব নেকি যে যিহেতু সমগ্ৰ বিশ্বতে মহামাৰী কৰোনাৰ আতংকই চানি ধৰিছে এই সময়ত কানাডাখনো একেবাৰে এৰা খোৱা এখন দেশ নহয় আৰু যিহেতু আপোনালোকৰ দেশৰে প্ৰধানমন্ত্ৰীৰ পত্নী প্ৰথম পৰ্যায়ত এই বিজাণুৰ দ্বাৰা আক্ৰান্ত হৈছিল সেই খবৰ বিশ্বৰ সকলো সংবাদ মাধ্যমে এটা গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছিল আমিও সেই পাইছিলো তাৰপাছত এই মুহূৰ্তত পৰিস্থিতি কেনে আপোনালোকৰ পৰিয়ালত এই আতংকৰ প্ৰভাৱটো কেনে হয় কানাডাটো বিশ্বৰ বেলেগ কাণ্ট্ৰিবিলাকৰ লগতে কানাডাটো তেওঁৰ যথেষ্ট প্ৰভাৱ পৰিছে আৰু আপুনি ঠিকে কৈছে আমাৰ প্ৰাইম মিনিষ্টাৰ জাষ্টিন ট্ৰুডো তেখেতৰ মিছেছ প্ৰথমতে তেখেতে ইংলেণ্ডলৈ গৈছিলে যাওঁতে তাত সেই ৰোগত আক্ৰান্ত হ'ল কিন্তু অহাৰ পিছত তেওঁ হোম বাউণ্ড হৈ আছিলে ঘৰতে আছিলে ইভেন প্ৰাইম মিনিষ্টাৰেও ঘৰৰ বাহিৰৰ পৰাই গোটেইখিনি তেওঁ মানে এড্ৰেছ কৰিছিলে কাণ্ট্ৰিখনক self isolate হৈ আছিলে এটা বহুত ভাল এক্সাম্পল এটা দিছিলে তেনেকে আৰু বৰ্তমান ইয়াত বহুত লোকে আক্ৰান্ত কানাডাত টোটেল আপোনাৰ 25,700 পেচেণ্ট এতিয়ালৈকে পজিটিভ কেছ আৰু মোৰ দেন 700 এতিয়ালৈকে মানে মৃত্যুমুখত পৰিছে আৰু মই থকা জেগাখন এলবাৰ্টা যোনখন প্ৰদেশ তাত আপোনাৰ 1700তকৈ বেছি মানুহৰ আক্ৰান্ত হৈছে তাৰ 46 ডেথ হৈছে এতিয়ালৈকে মই এটা কথা ক'বলৈ বিচাৰো যে ইয়াত আমাৰ কানাডাত বহুত মানে বেলেগ বেলেগ দেশৰ মানুহ থাকে মানে কানাডাখন এখন মাল্টি কালচাৰেল কাণ্ট্ৰি গতিকে পৃথিৱীৰ বিভিন্ন জেগাৰ মানুহ থাকে আৰু প্ৰথম অৱস্থাত এনেকুৱা হৈছিলে যে বেমাৰটো কেনেকে আহিল কাণ্ট্ৰিলৈ যে এতিয়া মানুহবোৰ ট্ৰেভেল কৰিবলৈ যায় নিজৰ দেশত ভ্ৰমণ কৰিবলৈ যায় বা তেনেকে আমি প্ৰথম কেছ পাইছিলো জানুৱাৰীৰ 15 তাৰিখে প্ৰথম কেছটো আহিছিলে বাহিৰৰ পৰা ট্ৰেভেল কৰি অহা এগৰাকী মানে কেনেডিয়ান ব্যক্তিৰ পৰা আৰু প্ৰথম অৱস্থাত জানুৱাৰী 15 তাৰিখৰ পৰা ফেব্ৰুৱাৰীৰ ভিতৰত কেছ অলপ ওলাই আহিছিলে কিন্তু ছাডেনলি ফেব্ৰুৱাৰীৰ পৰা আপোনাৰ ছাডেনলি জাম্প হ'ল নাম্বাৰবোৰ বহুত বাঢ়ি গ'ল আৰু সেইটো আমি চবে এনালাইজ কৰিছে মানে ইয়াতে মানুহবিলাকে যে কিহৰ কাৰণে সেইটো বস্তু ছাডেনলি বাঢ়িলে আই থিংক আমাৰ ক্ষেত্ৰত ইয়াতে যিটো বৰ্ডাৰ চিল কৰা কাম বা আপোনাৰ যিটো ট্ৰেভেলৰ ৰেষ্ট্ৰিকশ্যন সেইটো অলপ দেৰিকে কৰিলে মানে অলৰেডি বহুত মানুহ ইনফেক্টেড হৈ গ'ল আৰু যিটো বস্তু মানে ইণ্ডিয়াত বহুত চিৰিয়াছলি লৈছে ইণ্ডিয়াত আপোনাৰ লকডাউনটো বহুত আৰম্ভণিতে কৰি দিছে তেনেকুৱা বেছি মানুহ আক্ৰমণ হোৱাৰ আগতেই ধৰক 20 days হ'ল আপোনাৰ লকডাউন কৰি দিলে ন সেইটো কাৰণে আপোনাৰ ইণ্ডিয়াত ধৰক 1.3 মানুহ আছে 1.3 বিলিয়ন মানুহ ইমানখিনি মানুহ থকা আপোনাৰ বহুত মানে এইটো স্প্ৰেড হোৱাৰ হেৰিটো বহুত বেছি চান্সটো গতিকে মই ভাবো আমাৰ ইয়াত যিটো বস্তু হ'ল সেইটো যাতে ইণ্ডিয়াত নহয় মানে ছাডেন যাতে বাঢ়ি নাযায় সেইকাৰণে মই সকলো অসমবাসীক মানে অনুৰোধ জনাইছো যে আপোনালোকে
যাতে যিখিনি চৰকাৰে নীতি নিয়ম মানিব কৈছে সেইখিনি যাতে মানি চলে মই জানো ঘৰত থাকি মানুহবোৰ বৰ হয় আমি ইয়াতে মানে কি মোৰ ল'ৰা ছোৱালী এতিয়া ঘৰৰ পৰা স্কুল অনলাইন ক্লাছ কৰি আছে মোৰ হাজবেণ্ডে ঘৰৰ পৰা কাম কৰি আছে মই এতিয়া হস্পিটেলত নগলে নহয় বুলি মই যাওঁ কিন্তু সকলো সাৱধানতা মানি যাওঁ যিখিনি আমি চিকিৎসা কৰ্মী যিখিনি কৰিব লাগে মই সেইখিনি কৰি পেলাই তেনেকে আমি সাৱধানে চলো ইয়াত আৰু এটা কথা আমি সেইটো বস্তু মানে আমি ভাবো হ'ব লাগিছিল যে ইয়াতে লকডাউন বোলা বস্তুটো হোৱা নাই এতিয়াও গতিকে স্প্ৰেড হৈয়ে আছে প্ৰত্যেক দিনাই মানে মানুহৰ সংখ্যা বাঢ়ি গৈ আছে যে ৩-৪ দিনত আপোনাৰ নাম্বাৰবোৰ ডাবল হৈ যায় ইনফেকশ্যন হোৱা মানুহৰ বিকজ সিহঁতে সেই লকডাউনটো কৰা নাই আৰু দ্বিতীয় কথা আমাৰ তাত যেনেকে মানুহে কোৱাৰেণ্টাইন কৰিছে যে মানুহ কোনোবা যদি এজন হেৰি কৰিলে ন কোনোবা এটা পজিটিভ কেছ ওলালে তাক তেনেকে কেছবোৰ ট্ৰেচিং কৰি পেলাই তাৰ যিমানবিলাক কণ্টেক্ট আছে চবকে আইচলেট কৰি দিয়ে এটা মানে আইচলেশ্যন কৰাৰ ধুনীয়া জেগাই বনাই দিছে ইয়াত সেইবিলাক কৰা নাই ইয়াত কৰিছে কি যে কোনোবা কণ্টেক্ট ট্ৰেচিঙত কোনোবা পজিটিভ মানে ছাছপেক্টেড মানুহ ওলালে তেওঁলোকক কৈছে তোমালোকে ঘৰতে নিজে কোৱাৰেণ্টাইন কৰি থাকিব গতিকে সেইটো এটা কথা হয় কি আমি নাজানো কেনেকে কোৱাৰেণ্টাইন কৰিছে তেওঁলোকে সঁচাকে মানে নীতি নিয়মবোৰ পালিছে নে নাই সেইবোৰ ক্ষেত্ৰত আমি আহি দেখিছো ইণ্ডিয়াত বহুত বেছি ভাল কাম কৰিছে এইখিনিয়ে কলো আৰু মই মানে সেইটোৱে আজি ক'বলৈ লৈছো বিহু বুলি আমাৰো মনটো বেয়া লাগিছে ইমান দূৰত আছো আৰু আমি ইউজুৱেলি আমি চবেই বিহু বুলি লগ হওঁ বিহুৰ সময়ত অসমীয়া যিকেইঘৰ মানুহ আছো কিন্তু আমি এইটো কৰিব পৰা নাই চবেই আইচলেট হৈ থকাৰ কাৰণে আৰু মই জানো অসমতো মানুহবোৰে সকলোৱে এইখিনি মিছ কৰিছে বিহুৰ সময়টোত কিন্তু অহা বছৰলৈ কৰিম অহা বছৰলৈ হয়তো আৰু প্ৰকৃতিয়ে বেছি ধুনীয়া হৈ যাব কাৰণ এতিয়া দেখিছো এই প্ৰদূষণবোৰ কমি গৈছে মানুহবোৰ আইচলেট হৈ থকাৰ কাৰণে আৰু নেচাৰ বিলাক বহুত ধুনীয়া হবলৈ ধৰিছে গতিকে হয়তো অহা বছৰ আমাৰ বহাগো বেছি ধুনীয়াকৈ আহিব আৰু আমি সকলোৱে উৎসৱ পালন কৰিব পাৰিম আপুনি এটা বৰ সুন্দৰ আৰু বৰ সময়োপযোগী প্ৰসংগ উল্লেখ কৰিলে যে ভাৰতবৰ্ষত যি ধৰণে সচেতনতা অৱলম্বন কৰা হৈছে সেই ধৰণে আপোনাৰ দেশত হোৱা নাই বুলি কৈছে আৰু বিশেষকৈ উত্তৰ পূৰ্বাঞ্চলত এই ক্ষেত্ৰত যথেষ্ট সতৰ্কতা অৱলম্বন কৰা হৈছে আৰু দেখা গৈছে যে আক্ৰান্তৰ সংখ্যা আৰু মৃত্যুমুখত পৰা মানুহৰ সংখ্যা দেশৰ তুলনাত বা বিশ্বৰ তুলনাত যথেষ্টখিনি কম মানে একদম কম আমাৰ সেই সংখ্যাটো সেইটো অৱশ্যে নহয় হয় আমাৰ জনসাধাৰণে যথেষ্ট সজাগ সতৰ্ক হৈছে আকাশবাণীও এই ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰি আছে আৰু ৰাজ্য চৰকাৰে যথেষ্ট গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে আমি অকণমান কৰোণাৰ পৰা আকৌ আঁতৰি আহিব খুজিছো বিহু বুলি আপুনি কথাটো উল্লেখ কৰিছে আপোনালোক লগ হয় বুলি কৈছে কি ধৰণৰ কাৰ্যসূচীৰ মাধ্যমেৰে আপোনালোকে বিশেষকৈ ৰঙালী বিহুটো পালন কৰে অকণমান জনাব নেকি অসমৰ শ্ৰোতাসকলক হয় আমি থকা বন্ধন চহৰত বৰ বেছি মানুহ আমি মাত্ৰ 7 ঘৰ মানুহ আৰু কেইজনমান অসমীয়া ষ্টুডেণ্ট আছে সকলোৰে যি টেলেণ্ট আছে আমাৰ নিজৰে তেনেকে আমি গান গাওঁ নাচো আৰু ৰেকৰ্ডিং কৰি কেতিয়াবা পঠিয়াইছো ক'বলৈ আমি কোনোবা টিভি চেনেলত আৰু আমাৰ ওচৰৰ আৰু এখন যোনখন চিটি আছে কেলগেৰী তাতে অসমীয়া মানুহৰ সংখ্যা যথেষ্ট বেছি এতিয়া আপোনাৰ 25 ঘৰমান অসমীয়া মানুহ আছে আৰু তেওঁলোকে বেছি সক্ৰিয় আৰু তেওঁলোকৰ অলপ জনসংখ্যা অসমীয়া আমাতকে বেছি গতিকে তেওঁলোকৰ তাতো আমি কেতিয়াবা যাওঁ তেওঁলোকে যদি বেলেগ এটা উইকেণ্ডত কৰিলে তেতিয়া আমি তাত গৈ লগ হওঁ গৈ সকলোৱে একেলগে মিলি জুলি আমাৰ বিহু কাৰ্যক্ৰম কৰো বিহু উৎসৱ পালনৰ বিষয়ে জানি ভাল লাগিল আপোনালোক কুশলে মংগলে থাকক আমি সেই কামনা কৰিছো আপোনাৰ পৰিয়ালটিৰ লগতে তাত যিমান অসমীয়া মানুহ আছে বা আচলতে এতিয়া এই মুহূৰ্তত অসমীয়া বুলি কথাও নাই ভাৰতীয় বুলি কথা নাই সমগ্ৰ বিশ্ববাসী এক হৈছে গতিকে সেই ক্ষেত্ৰত আমি আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো ভাল কুশলে কাম কৰি থাকক আমাৰ এই যিটো অনুষ্ঠান এই অনুষ্ঠানত আমি আচলতে শ্ৰোতাৰ অনুৰোধৰ গীত শুনাও এই মুহূৰ্তত আপোনাকো যদি আমাৰ এগৰাকী শ্ৰোতা বুলি ধৰি লওঁ আপোনাক এটা কথা মই সুধিব খুজিছো এইখিনিতে আমাৰ শ্ৰোতাসকলক জনাব অনুগ্ৰহ কৰি যে আমাৰ এটা এপ আছে এপটোৰ যোগেদি মোবাইল এপ আছে এপটোৰ যোগেদি বিশ্বৰ যিকোনো ঠাইত থাকি আকাশবাণী গুৱাহাটীৰ অনুষ্ঠান শুনিব পাৰে সেই এপটোৰ বিষয়ে আপুনি নিশ্চয় অৱগত হয় মই সেই এপটো আচলতে আজি অলপ দিন আগতে মই জানিব পাৰিলো আৰু এপটো মই ডাউনলোড কৰি লৈছো আৰু খুবেই ভাল লাগিলে মই ডাউনলোড কৰি এতিয়া অসমীয়া প্ৰগ্ৰাম কেতিয়া শুনি থাকিব পাৰো মানে ঘৰত থকা যেনে লাগে অসমত থকা যেনেই লাগে শুনি থাকিলে গতিকে বেছি কানেক্টেড ফিল কৰো দেশৰ লগত হয় এতিয়া আমি যদি আপোনাক যিহেতু এপটো আপোনাৰ তাত আছে আপোনাক যদি আমি এটি গীত শুনাব খোজো
বিহুৰ বতৰত তেতিয়াহ'লে আপুনি কোনটো গীত শুনিবলৈ আগ্ৰহ কৰিব? মই বিহু বুলি নহয়, কিন্তু অসমৰ সকলোৰে মৰমৰ ভূপেন্দাৰ এটা গীত যিটো খুব সময় উপযোগী, সেইটো হ'ল মানুহে মানুহৰ বাবে। মোৰ এই গীতটো মানে এতিয়াৰ সময়ত খুবেই মানে প্ৰযোজ্য যেন লাগে, কাৰণ মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে, এই গীতটো মানে মই এবাৰ শুনিব খুজিছো, ৰাইজকো মনত পেলাই দিব খুজিছো যে আমি সকলোৱে সকলো কথা ভাবিব লাগে, আৰু সকলোৰে কথা ভাবি আমি যিখিনি চৰকাৰে আমাক চেল্ফ আইচলেশ্যন কৰি থাকিব দিছে, যিখিনি আমাৰ মাস্ক পিন্ধিব দিছে আৰু যিখিনি স্বচ্ছতা বজাই ৰাখিব কৈছে, এইখিনি যাতে আমি সকলোৱে মানি চলো। মানুহে মানুহৰ বাবে যদিহে অকণো